ধুমুহাৰ সতে মোৰ নানি না 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 নানি নানি না 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 নানি নানি না নানি না না। কথা এটা মনত পৰিছে ৰ পাপাক কওঁগৈ কি কয়। পাপা পাপা কি কৰি আছানো? এফালে আহিছোঁ কথা এটা কওঁ। তই কিয় তেতুফালে চিঞৰি আছ? গৈ আছো ৰ অলপ সময় ৰ। কি হ'ল ক? ইমান তেতুফালে চিঞৰি আছ যে? বেলেগ কাম নাই আৰু হা তোৰ? লোকৰ ল'ৰাই কি কৰি আছে দেখা নাই তই খালি তেতুটো ফালি ফালি মোক মাতি থাকিবি। নহয় অ' পাপা, কথা এটা ক'বলৈহে মাতি আছিলোঁ। আমাৰ ধান ৰোৱা মাটি আছেনে নাই? লোকৰ ইমান ধান ৰুই আছে। লিটিকা আৰু খগেনহঁতৰ গোটেই ধান ৰুই শেষ কৰিলে। আমাৰহে আৰু কি কৰি আছে গম পোৱা নাই আৰু দেই। ল'ৰা, ভাল কথা ক'লি দেখোন আজি তই। মই মনেই পোৱা নাছিলোঁ নহয়। ব'ল মাটিডৰা চাই আহিমগৈ দুয়োটাই আজি। যাবিনে তই মোৰ লগত? ব'লা পাপা, যাম ব'লা। হৈ না বাট। ঐ ল'ৰা, এইখিনিয়ে আমাৰ মাটি চা। এইখিনি মাটিতে এতিয়া বোকা কৰিব লাগিব যিমান পাৰি। এয়া বোকাত মাছ ওলাব দেই, মাছো ধৰিব লাগিব পুৰা। পাপা, ঢেৰ মাছ ধৰিম আমি, ব'লা। ট্ৰেক্টৰ লৈ আনিব ব'লা। আৰু লগতে জাকৈ খালৈও লৈ আনিব লাগিব, পল লৈ আনিব লাগিব ব'লা। খুনুচা আৰু জুনুকাহঁতকো মাছ ধৰিবলৈ লৈ আনিম। ঐ ল'ৰা, ট্ৰেক্টৰ দি মই হাল বাই শেষ কৰি দিলোঁ। তই যোগেন দাক মাতি লৈ আনিবি আৰু ৰোৱনী কেইজনমানেও বিচাৰি লৈ আনিবি যা। লগতে মাইৰক ভাত আনিবলৈ কবি যা। ভোক লাগিছে বহুত। আজি ইমান গৰম পৰিছে, কলৈ যাওঁ কি কৰোঁ লাগিছে বে। থাকিব পৰা নাই, ইমান গৰম দিছে। যোগেন দা ঘৰত বা আছেনে নাই মানুহটো? বাহিৰতো কাকো দেখা নাই, কোনোৱেই নাই নেকি ঘৰত? যোগেন দা আছেনে ঘৰত? কোনে তই ইমান গৰমত তেতুফালে চিঞৰি আছ হা? আছো ভিতৰলৈ সোমাই। ইমান গৰমত কোন যে আহে নহয় এইখিনি, মাৰি পেলাব মন যায় মানে দেই। আমাৰ ভলুৱা কাই দেখোন কি সকামত ওলালেহি হয়। গেলা গৰমখনত চিঞৰি আহিছ যে, ক কি কথা পটাপট ক। যোগেন দা, আমাৰ ধান ৰুব ওলাইছোঁ, অলপ সহায় কৰি দিব ব'লক। দেউতাই আপোনাক ক'বলৈ কৈ পঠাইছে মোক। কিবা ব্যস্ত আছে নেকি বাৰু এতিয়া আপুনি? যদি কিবা আৰ্জেণ্ট কাম কৰি আছে নালাগে নহ'লে যাব। দেউতাই আপোনাক ক'ব দিয়াৰ বাবে ক'লোৱে সেই কথাটো। কওক, কিবা সমস্যা আছে নেকি আপোনাৰ? নাই সমস্যা নাই, একো সমস্যা নাই, যাম ব'ল। তই কৈছ যেতিয়া মই নাযায় থাকিব পাৰিমনে? মই এনেও ধান ৰুই বিৰাট ভাল পাওঁ, ব'ল গৈ আছোঁ ব'ল। মই ভাত কেইটামান খাই লৈ গৈ আছোঁ ব'ল। তই গৈ থাক। হ'ব, মই গৈ থাকোঁ নহ'লে, এতিয়া আপুনি আহিব। মা, মাটি বোকা হৈ গ'ল, এতিয়া ৰুবলৈ যাবানে? যোৱা যদি ব'লা, একেলগে যাওঁ ময়ো। আৰু ভাত চাহ বান্ধি লৈ যাব দিছে পথাৰলৈ তোমাক। আৰু ল'ৰা হ'লেনে বোকা? অলপ আগত গৈছিলে দেখোন হাল বাবলৈ ট্ৰেক্টৰ লৈ দেউতাই। হ'ব দে, যাম ৰ, ভাত চাহখিনি বনাই লওঁ মই। তই গৈ থাক, যা, মই গৈ আছোঁ লাহে ধীৰে। লাহে লাহে আহি থাকিবা নহ'লে। মই মুনুকি আৰু ৰুণুকিহঁতকো সুধি চাওঁগৈ যাব পাৰে নেকি পথাৰলৈ। ইমান গৰম দিছে, কেটিএমখনকে লৈ যাওঁ দেই। নহ'লে গৰমত একে গোটেই ক'লা পৰি যাব লাগিব আৰু। ফটাফট যোৱাই ভাল হ'ব, ৰৈ থাকিলে কাম নহ'ব আৰু। তুমি লাহে লাহে আহি থাকা, মই গৈ থাকোঁ। মুনুকি ৰুণুকি দুইজনীকে লগ পালোঁ, ভালে হ'ল দে একেলগে। তহঁতক সেইদিনা কৈছিলে যে মাটি বোকা হ'লে যাব লাগিব বুলি, কি কৰিবি এতিয়া? যোগেন দাইকো কৈ থৈ আহিছোঁ, তহঁতে যাওঁ নেযাওঁ বোলো সুধি চাওঁ এবাৰ। যাবিনে তহঁতে? যাওঁ যদি মোৰ লগতে লৈ যাওঁ একেলগে। মাটি বোকা দিছা নেকি? যাম দে। পথাৰলৈ কি লৈ যাবা খাবলৈ? ম'ম', চাওমিন নে গাহৰি মাংস? গাহৰি মাংস দিলে ভাল হ'ব পথাৰত খাবলৈ। আৰু হাজিৰা পইচা কিমান দিবা? 500 লাগিব কিন্তু দুইজনীকে। তেতিয়াহে যাম আমি। আমাক আৰু বাইকত উঠাই আনিব লাগিব পথাৰলৈ, তেতিয়াহে যাম। নহ'লে গেলা গৰমত নাযাওঁ আমি। ইমান ৰ'দটোৱে খাওঁ খাওঁকৈ ওলাই আহিছে।
এই ৰ'দখনত যাব পালে নহ'লে গোটেই স্কিন বেয়া হৈ যাব আৰু দেই। লৈ যাই পিনে আমাক বাইকত উঠাই দিয়া। ব'লা ব'লা হ'ব ব'লা দিম ব'লা, নহ'লে গৰমখনত মই মানুহ বিচাৰিব লাগিলে গোটেই আধা পৰিব আগা। গৈ থাকোঁ দেৰি হ'ব নহ'লে। মাহঁতে গৈ পালে চাগে পথাৰ, খুব গালি দিব এতিয়া নহ'লে মোক। সৌ আছা মাহঁতে ধান ৰুইয়ে আছে, শেষে কৰিব এতিয়া ৰুই, আমিও ফটাফট ৰুওঁগৈ আহ। মই আহিলোঁ আছা, তহঁতে নাহ কিয়? জল্দি আহ, নহ'লে দেৰি হৈ যাব, ফটাফট ৰুই ঘৰলৈ যাব লাগিব। ৰ'দটো যি দিছে নহয়, গোটেই গা পুৰি পেলাব নহ'লে এতিয়া। জল্দি আহ জল্দি আহ। ইহঁতে গোটেই ধান ৰুই শেষে কৰিলে দেখোন। মই এনেই আহিলোঁ ইমান দেৰিকৈ, নাহা হ'লে ভাল আছিলে। ভলুৱাকাই গোটেই ধান ৰুই শেষে কৰিলা দেখোন, বোলে নচলা দেখোন অলপো। মোৰ অলপ পলম হ'ল আহা, বেয়া পাইছা নেকি তুমি? ঘৰত বহুতকেইটা কাম আছিল মানে কৰিবলগীয়া হ'ল যে সেইকাৰণে পলম হৈ গ'ল। একো নাই, আহক 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 আহক। তেওঁ যে আহিলে লাষ্টৰ সময়ত হ'লেও, আহক আহক। আপুনি দেখা দিয়াটোৱে আমাৰ কাৰণে সৌভাগ্য, আহক। মই আকৌ ভাবিছিলোঁ নাহিবই নেকি যোগেন দাই, ইমান দেৰি হ'ল। আৰু তুমি মাতিলে মই নাহি পাৰোঁনে? লাষ্টৰ সময়ত হ'লেও আহিলোঁ, এতিয়া বেয়া নাপাবা তুমি। এইবাৰ ৰুব নোৱাৰিলেও নাই, অহাবাৰ হ'লে মই গোটেইখিনি তোমালোকৰ ৰুই দিম। এতিয়া কি খাবলৈ আনিছিলা? এতিয়া উলিওৱা, খাই লওঁ গোটেইখিনি, খাই লৈ গৈ থাকোঁ।